হাই ৱেলকাম বেক টু মাই নেক্সট চিটি মিনি ব্লগ। আজি আকৌ গৈ আছোঁ ফুৰিবৰ কাৰণে। মাহঁতৰ ঘৰত ইমান দিন থাকি আহিও মনটো ভৰা নাই বুলিয়ে ক'ব পাৰি। ঘৰৰ পৰা আহিয়ে এদিন থাকি আকৌ বাইদেউহঁতৰ ঘৰত গৈ আছোঁ। তাত বাৰু ৰাতিপুৱা গৈ ইভিনিং গুচি আহিছোঁ। ৰাতি থকাকৈ নাই যোৱা। এনেকৈ আহি পাই গ'লোহি আমি হাউদিৰপিঠা চকত। আৰু হাউদিৰপিঠা চকত পোৱাতেই বাইদেৱে ফোন কৰি দিলে যে ময়ো বজাৰত আছোঁ, তেতিয়াহ'লে বজাৰতে নামি যাবৰ কাৰণে। সেইকাৰণে আমি গোটেইকেইটা বজাৰতে নামি গ'লোঁ। আৰু ইফালে বাইদেৱে অকণমান বজাৰ কৰি আছিলে। আৰু ইফালে চাওকচোন বাবুই আমাক লাজ কৰি আছিলে, কিন্তু বাবুৰ লাজটো অকণমান টাইমহে দেই। কি হয়, বাবুই আমাক 2-3 দিনমান পিছত দেখা পাছত কিয় বা অকণমান টাইম লাজ কৰি থাকে, তাৰপিছত আকৌ ঠিক হৈ যায়। পিছত আমি আহি গ'লোঁ চাহ দোকানত চাহ খাবৰ কাৰণে। এইফালে চাওকচোন চাহ দোকানত একুৰিয়াম মাছৰ ৰখা আছিলে। ইয়াত ইমান ধুনীয়া ধুনীয়া মাছ, সৰু সৰু মাছ দি থৈ দিছিলে। আৰু মাছকেইটা চাওকচোন কি ধুনীয়াকৈ খেলি আছিলে ইহঁতে। সেইকাৰণে মই ভিডিঅ' এটা কৰি দিওঁ বুলি ভাবি কিনে ভিডিঅ' এটা লৈ ল'লোঁ। আৰু ইফালে আহি আমি পাই গ'লোহি বাইদেউহঁতৰ ঘৰত। এইফালে মোৰ বাইদেউহঁতৰ ঘৰত শ্ৰমচনত এণ্ট্ৰি, আৰু এইফালে মাহঁতে হ'ল। আগে আমি ভিডিঅ' বনাবৰ কাৰণে পিছত ৰৈ গ'লোঁ। নাজানো কিয় পিছত ৰৈ গৈছিলোঁ, এতিয়া কৈছোঁহে ভিডিঅ' বনাবৰ কাৰণে পিছত ৰৈ গৈছোঁ বুলি। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে। আৰু যদি ভিডিঅ'টো এইখিনিলৈকে চাই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইফালে আকৌ আহি পাই সিহঁতৰ কাপোৰ চাপোৰ চেঞ্জ কৰি কিনে খেলা ষ্টাৰ্ট হৈ গ'ল। ইফালে বেবীও টিভি চাই আছিলে, মই আকৌ ভিডিঅ' বনাই ফুৰি আছিলোঁ, কাৰণ কামটো একো নাই। সেইবাবে ইহঁতৰ লগতে বহি গৈছিলোঁ, খেলা ইহঁতৰ চাই আছিলোঁ। আৰু ইফালে ৰাস্তালৈকে তাত আমনি পাই ৰাস্তালৈকে গুচি আহিলোঁ। ইহঁতে চাইকেল চলাই আছিলে বাবুহঁতে। সিহঁতক হেনো ভিডিঅ' বনাই দিব লাগে। তাৰপিছত ময়ো চলাইছোঁ বাৰু, মোৰখিনি ভিডিঅ' নাই বনোৱা। এইবাৰ আকৌ বোলে ইহঁতে ছিংগেল চলাব। আৰু এইবাৰ বাবুৰ পাল, বাবুই হেনো ছিংগেল চলাব হাত এৰি, তো ভিডিঅ' বনাই দিব লাগে। সি মোক কৈ আছিলে ভিডিঅ' বনাবৰ কাৰণে। আৰু ইফালে চাওকচোন তাই চলাই আহিব হাত এৰি। আৰু মোৰ মাতটো যে একদমেই বেয়া হৈ আছিলে, কাৰণ জ্বৰ চৰ্দি হৈ আছিলে যে, বাটটো ভাঙি আছিলে দে, সেইকাৰণে। আজি সিহঁতে বহুত খেলিলে। তাৰপিছত আমাৰ টিকলিয়ে ভাগৰি হামু গ'ল। তাৰপিছত আমি আহি গ'লোঁ ভাত খাবৰ কাৰণে। টিকলি নোখোৱাকৈ শুই গ'ল। আমি খোৱাৰ পিছত তাইক পিছত খুৱাই দিছোঁ। আজি ভাতত আছিলে কিবা আছিলে মই পাহৰিয়ে থাকিলোঁ আঞ্জাটো। কিবা মটৰ আলু ভাজি আৰু পাপৰ ভাজি, তেনেকৈ মাছ মাংস, তাৰপিছত এনেকৈ কিবা মাছৰ চাটনি, এনেকৈ কিবা আছিলে, মই পাহৰি থাকিলোঁ, ইমান দিন হ'ল। তাৰপিছত খাই বৈ উঠি আমি অকণমান টাইম ৰেষ্ট কৰি আমি গুচি আহিবৰ কাৰণে ৰেডি হৈ গ'লোঁ। ইফালে চাওকচোন আমাৰ টিকলিয়ে চবকো বাই দি আছিলে ৰেডি হৈ কিনে। আৰু ইফালে কুকুৰাবোৰ চাইছেনে ইমান কেইটা, ইমান ধুনীয়াকৈ চাউল দিছে ন, গোটেইকেইটা আহি গৈছে খাবৰ কাৰণে। ইয়াতে খাই আছিলে ইমান ধুনীয়াকৈ। আৰু ইফালে চাওক নানীয়ে টিকলিয়ে আমাৰ লগত যাবৰ কাৰণে ওলাইছে, বাইদেউৰ ছোৱালীজনী। আৰু ইফালে চাওকচোন বাবুৱে কি কৰি আছিলে, কেমেৰাৰ আগত আহি মোক ভিডিঅ' বনাই দিয়ে বুলি কৈছিলোঁ, তাই কেমেৰাৰ আগত আহি কিনে এনেকুৱাকৈ দেখাই আছিলে। তাৰপিছত চবে আমাক আগবাঢ়িবৰ কাৰণে আহি গ'ল। পিলপিলি এতিয়ালৈকে আহি পোৱা নাই, মাতি দিছিলে। আৰু ইফালে চাওকচোন বগৰী গছ এটা দেখিছিলে সিহঁতে। বগৰীটো যে ইমান ডাঙৰ নহয়, সেইকাৰণে ইহঁতে বগৰী পাৰত লাগি গৈছিলে। এণ্ড থেংক ইউ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।